যাম তুমি ক'ত থাকা তেজপুৰত তেজপুৰ মই টাউনতে তুমি ক'ত পালা বাৰু মোৰ নাম্বাৰটো নাম্বাৰটো মই এই দাদাজনৰ পৰা লৈছিলোঁ কোন হয় বাৰু দাদাজনৰ নামটো মুকুন্দ হা মুকুন্দ আচ্ছা মুকুন্দ আমি একেলগে ফ্ৰেচাৰ্ছত প্ৰথম ফ্ৰেচাৰ্ছত 2016ত নাচিছিলোঁ শিৱসাগৰ কমাৰ্চ কলেজত প্ৰিয়ংকা হাৰামি একদম খালি হেল্ল' এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল মই প্ৰিয়ংকাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু ভালে থাকক সদায় আজিৰ প্ৰেংক কলছটো মই কাক কৰিবলৈ গৈছোঁ আপোনালোকে থাম্বনেইলটো দেখি হয়তো গম পাইছেই বিকশিতালে চ' নাজানো আৰু তাইৰ ভইচটো বুজি পায়নে নাপায়নে কি হয় নাজানো আৰু চ' ট্ৰাই কৰি চাওঁ যিহেতু তাই মোৰ খুব ভাল বান্ধৱী মাতটো যিমান পাৰোঁ মই চেঞ্জ কৰিবলৈ ট্ৰাই কৰিম বাকী দেখা যাওক কি হয় চ' আৰু বেছি পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ব'লক চ' এতিয়া মই বিকোৰ নাম্বাৰটো লৈ ল'লোঁ আৰু এতিয়া বিকক কৰি চাওঁ তাই বা ক'ত আছে ৰিচিভ কৰে নে নকৰে ট্ৰাই কৰোঁ আৰু এইও মাতটো বুজি নাপালে হৈছে আৰু হেল্ল' কোনে কৈছে হেল্ল' বিকশিতা বানী হয় কোন বাৰু মই অঞ্চালীয়ে কৈছোঁ তেজপুৰৰ পৰা কোনে কৈছা অঞ্চালী আপুনি চিনি নাপাব চাগে কোন হয় বাৰু মই হেৰি আপোনাক ফটোশ্বুট এটাৰ কাৰণে ক'ম ভাবিছিলোঁ আচ্ছা মেকআপ তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা তেজপুৰ ইউনিভাৰ্চিটি নহয় মই তেজপুৰত মোৰ ঘৰ তেজপুৰত আচ্ছা অঁ আপোনাৰ কোৱাচোন আপুনি ফ্ৰী আছে নেকি বাৰু তুমি এতিয়া ক'ত থাকা তেজপুৰত থাকা মই তেজপুৰতে আছোঁ আপুনি ক'ত আছে বাৰু মই বাৰু শিৱসাগৰত আছোঁ তুমি মেকআপ আৰ্টিষ্ট নেকি তুমি অঁ হয় আচ্ছা অঁ সেইকাৰণে মই ভাবিলোঁ আপোনালোকক কণ্টেক্ট কৰোঁ আপোনাৰ আচ্ছা ফটোজবোৰ চাইছোঁ ইমান ধুনীয়াকৈ কৰে আপুনি অঁ সেইকাৰণে মই বাৰু এতিয়া শিৱসাগৰত আছোঁ কিন্তু মই পৰহিলৈ যাম তেজপুৰ হয় নি ত' মই তুমি যদি শনিবাৰ দেওবাৰত কৰা তেনেহ'লে মেবি মই পাৰিম অঁ ঠিক আছে বাৰু আপুনি মিলাই ল'লেই হ'ল মোৰ একো প্ৰব্লেম নাই পৰহিলৈ আপুনি যদি আহে তেন্তে আপোনাক লগ পাম তেতিয়া কথাবোৰ পাতি ল'ম ভালকৈ পৰহিলৈ মই বাৰু ইউনিভাৰ্চিটি যাম তুমি ক'ত থাকা তেজপুৰত তেজপুৰ মই টাউনতে আচ্ছা অঁ হেৰি আপুনি কি কয় এইটো নাম্বাৰ আপোনাৰ নিজৰ নহয় জানো মোৰে হয় তুমি ক'ত পালা বাৰু মোৰ নাম্বাৰটো নাম্বাৰটো মই এই দাদাজনৰ পৰা লৈছিলোঁ কোন হয় বাৰু দাদাজনৰ নামটো মুকুন্দ হা মুকুন্দ আচ্ছা মুকুন্দ অঁ চিনি পাওঁ বাৰু হেৰি এনেই কিহৰ ওপৰত কৰিম বুলি ভাবিছা এতিয়া দুৰ্গা পূজা আহি আছে যে সেইকাৰণে ভাবিছিলোঁ অলপ তেনেকুৱাই অলপ লওঁ আৰু কনচেপ্টটো আচ্ছা মোৰ ওচৰত কিন্তু কাপোৰ চাপোৰ নাই একো তেনেকুৱা মানে হয় নি আপুনি ময়ো চাম বাৰু আপুনি পাৰিলে অকণমান চাবচোন পাই যদি নহ'লে ময়ো চাম বাৰু মোৰ ফ্ৰেণ্ডছক সুধি চাম ড্ৰেছটো হেৰি কি কয় কোনে কৰিব ফটোশ্বুটটো মানে ফটোগ্ৰাফাৰ মই মুকুন্দ দাকো কৈছোঁ আৰু থাকিব দুজনমান তুমি এতিয়া মানে ফটোশ্বুটটো ক'ত কৰিবা তোমালোকে আমি সেই তেজপুৰতে সেইখিনিতে কৰিম বুলি ভাবিছোঁ ভালকৈ এতিয়ালৈকে মানে হেৰি কৰা নাই আপোনাৰ লগত পাতি লওঁ তাৰপিছতে বোলো আপোনাক লগ কৰিম গোটেইকেইটা লগ কৰি পেলাই ভালকৈ ডিছকাছ কৰিম আৰু এনেকৈ ভাবিলোঁ সেইকাৰণে বোলো আপোনাক প্ৰথমতে সুধি লওঁচোন আপোনাৰ সুবিধা অসুবিধাৰ কথা সেইটো কাৰণে ঠিক বোলো আছে বাৰু হেৰি মই তেজপুৰ গ'লে মই তোমালৈ ফোন কৰিম বাৰু অঁ পৰহিলৈ মই হ'লেও আপোনাক ফোন কৰিম আপুনি আবেলি সময়ত পাবহিনে কেতিয়া পাবহি মই আবেলি সময়তে পামগৈ হয়নি তেনেহ'লে হেৰি মই আপোনাক তেতিয়া ফোন কৰিম আপুনি নহ'লে এইটো নাম্বাৰতে ফোন এটা কৰি দিব মোক ঠিক আছে বাৰু দিয়া অঁ আপুনি তুমি মোৰ আহিব ইনষ্টাগ্ৰাম আইডিটোত হেৰি কৰি দিবাচোন মেছেজ এটা ড্ৰপ কৰি দিবা মানে অঁ তোমাৰ একাউণ্টটোৰ পৰা ঠিক আছে বাৰু মই দি থ'ম মেছেজ এটা আপুনি চাব খালি দেই ঠিক আছে বাৰু আৰু দিয়া থেংক ইউ দেই আপুনি ইমান ধুনীয়াকৈ কথা হ'ব দিয়া পাতিছে ঠিক আছে দিয়া ঠিক বাই আছে বাই বাই ঠিক আছে
হেল্ল' শুনা আকৌ মই শিৱসাগৰ তোমালোকৰ শিৱসাগৰলৈকে গুচি আহিম নহ'লে দেৱীদৌলত শ্বুটিংটো মানে কৰিলে ভাল লাগিব নেকি কোনডোখৰত তোমালোকৰ দেৱীদৌলত শিৱসাগৰ দিব নাই বাৰু তাত দিব পাৰ্মিশ্যন ল'ব লাগে লাগিব বাৰু অঁ পাৰ্মিশ্যন ল'ব লাগিব তেনেহ'লে নি তুমি মই কিন্তু এইটো সপ্তাহত মানে তেজপুৰতহে থাকিম হয় নি অঁ তেন্তে মিলাই লওঁ বাৰু তেন্তে ঠিক আছে তুমি পাতি লোৱা বাৰু হেৰিহঁতৰ লগতো আপুনি কিমানকৈ ল'ব এনেই কিমান কি কৈছা আপুনি পইচাটো কিমানকৈ ল'ব পইচাটো অঁ কিমান তোমাৰ মানে তুমি এনে কিমান পে' কৰিব পাৰিবা আপুনি আপোনাৰ মতে কওকচোন আগতে এনেই মানে তোমাৰ ষ্টেণ্ডাৰ্ড ৰেট বুলি ক'ব গ'লে তোমাৰ পাৰিবানে ইমানখিনি হ'ব ঠিক আছে একো নাই হৈ যাব মানে বাৰু কি আৰু সেইটো মানে ষ্টেণ্ডাৰ্ড আৰু মানে তোমাৰ গম তাতকে পাইছোঁ বেছিয়ে লয় বাৰু বহুতে অঁ গম পাইছোঁ বাৰু মই বাৰু তোমাক কোৱাই নাই ইমানখিনি হ'ব ঠিক তেন্তে আছে বাৰু কিমানতে ঠিক আছে দিয়া অঁ তুমি পাতি লোৱা তাহাঁতৰ লগত হয় নেকি মানে পাতি পেলাই কৈ দিম মই হা পাতি পেলাই কৈ দিম ন তুমি ক'ত কৰা কেনেকে কৰা কৈ দিবা মোক তাৰপিছত অঁ মই এইটো উইক শিৱসাগৰ মানে তোমাৰ অঁ এইটো উইক খালি মই তেজপুৰত থাকিম তুমি এইটো উইকত যদি তেজপুৰত কৰিলা হয় তেতিয়া মই মানে এইটো উইকতে কৰি দিব পাৰিলো হয় মানে অঁ নহ'লে নেক্সট উইকৰ কাৰণে ৰ'ব লাগিব মই শিৱসাগৰতে আছোঁ মানে আচ্ছা শিৱসাগৰত আছা অঁ এনেই আপুনি আমাৰ ঘৰলৈও আহিছে তোমাৰ ঘৰলে গৈছে নেকি আমাৰ ঘৰ শিৱসাগৰত মানে আচ্ছা তোমাৰ ঘৰটো কোনডোখৰত মই নাই যোৱা নেকি তোমাৰ ঘৰলে গৈছে আমি একেলগে প্ৰথম ফ্ৰেচাৰ্ছত 2016ত নাচিছিলোঁ শিৱসাগৰ কমাৰ্চ কলেজত প্ৰিয়ংকা ৰাণী এক চৰ খাবি कैसा लगा मेरा मजाक মই অকমান ভাবিছো জান মাতটো অলপ চিনাকি লাগিছে মোৰ কোনে ফোন কৰিলে তেজপুৰৰ পৰা মই চাব ভাবিছিলোঁ হা তেজপুৰ বোলো বিশ্বনাথ চাৰিআলি য'ত ক'ম তাৰপিছত মই মানে মুখেদি ওলোৱাই দে লগৰবিলাকক প্ৰেংক কৰিবলৈ বহুত বেয়া দেই হেৎ পাগল মই অন কেমেৰা 2000 টকা দি দিবি মোক তই দিবি মোক মই দুখীয়া হৈ আছোঁ প্ৰিয়ংকা 2000 টকা দি দিবি মোক 2000 টকা লাগে তাইক লাগিবই ক'ৰ পৰা দিম আকৌ মই এতিয়া আঞ্চলিক আমাৰ ছোৱালীজনীক বিচাৰি ল তই তোমাৰ বাদলাটো লৈ আছো মই ৰেডি আছোঁ বাৰু মই এবাৰ পৰা কোনোবাই ফোন কৰিলে মই ৰিচিভে তোমাৰ নকৰোঁ বাদলাটো মই লৈ আছো ৰবা অঁ চাই থাকা হ'ব দে মই তোক পাছত ফোন কৰিম বেলেগ নাম্বাৰ এইটো বেলেগ নাম্বাৰ হয় মানে আচ্ছা হেৰি তই ঠিক আছে কিবা এটা কৈ দে ভিডিঅ'ত মই কি ক'ম তই কোৱা আৰু চেনেলটোৰ বিষয়ে মোৰ চেনেলটোৰ নামটো হৈছে প্ৰিয়ংকা কাশ্যপ প্ৰিয়ংকা কাশ্যপৰ ভিডিঅ'ৰ প্ৰেংকত আপোনালোকে নফচিব নফচিব আৰু সতৰ্ক হ'ব অ' মা যাতে এনেকুৱা প্ৰেংকত আপোনালোকে কোনো ফচিব মই মানে ফচি গলো বিকজ মই তাইৰ মানে চেনেলটো মই আপডেট লৈ থকা নাছিলো যে তাই এনেকুৱা কামখিনি কৰি আছে বুলি ত' আজি মানে মই একদম এইটো কয় ন বলিকা বকৰা বুলি ক'লো বালিকা আৰু বাকৰি বাকৰি হলি তই ঠিক ত' আছে এতিয়া ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু কি ক'ম চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ ক চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু সেয়াই আৰু এনেকে ফচি থাকিব আৰু প্ৰেংকত চাই থাকিব দিয়া হ'ব দে মই তোক আকৌ মোৰ নিজৰ ফোনৰ পৰা ফোন কৰিম ঠিক আছে পাছত ঠিক বাই আছে ঠিক বাই আছে বাই চ' সেইটোৱে আছিল আজিৰ ভিডিঅ' আই হোপ আপোনালোক সকলোৱে ভাল পালে মইতো বহুত বেছি ভাল পালোঁ কাৰণ বিকয়ে হয়তো ভবাই নাছিলে যে মই তাইক মানে এনেকৈ প্ৰেংক কৰিম বুলি কাৰণ তাই আগৰ ভিডিঅ'জবোৰ হয়তো চোৱা নাই তাই কৈছে নিজেই চোৱা নাই বুলি চ' সেইটো কাৰণে মানে মই বাচি গ'লোঁ তাই ফচি গ'ল নহ'লেতো গম পায়ে গ'লহেঁতেন যে এইটো এটা প্ৰেংক হয় বাট যিয়ে নহওক ভাল লাগিলে আৰু বহুত বেছি তাইও আশা কৰিছিল তাই সঁচাকৈ ভাবিছিল যে তেজপুৰতে বা শিৱসাগৰ দেৱীদৌলত ক'ৰবাত হ'ব আৰু ফটোশ্বুটটো আৰু মোক মানে ইমান ধুনীয়াকৈ মানে কৈছিলে তাই মানে ভবাই নাছিলে তাই সঁচাকৈ ভাবিছিলে আৰু এইটো সঁচাকৈ যে এটা ফটোশ্বুট হ'বলৈ গৈ আছে যিহেতু দুৰ্গা পূজা আহি আছে আমি সকলোৱে জানো এই দুৰ্গা পূজাৰ আগত এটা ফটোশ্বুট হ'ব এইটো নৰ্মেল কথা যিহেতু তাই কৰি থাকে ফটোশ্বুট
তো সেইটোৰে ফাইদা উঠাই মই তাইক প্ৰেংক কৰিলোঁ চ' বিৰাট ভাল লাগিলে আৰু তাই গম পোৱা নাছিলে সেইটো কাৰণে বেছি ভাল লাগিছিলে চ' এইটোৱে আছিলে আজিৰ ভিডিঅ' আশা কৰোঁ আপোনালোক সকলোৱে ভাল পালে তেন্তে প্লিজ যদি ভাল পাইছে ভিডিঅ'টো লাইক কৰি দিব আৰু কমেণ্ট ছেকশ্যনত গৈ কমেণ্ট কৰি জনাব যে আপোনালোকে আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' মোৰ পৰা বিচাৰে আৰু প্ৰেংক কলছ আপোনালোকে আৰু বিচাৰে নে নিবিচাৰে আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন কৰিবলৈ নাপাহৰিব যাতে মই ভিডিঅ'ছবোৰ আপলোড কৰাৰ লগে লগে আপোনালোকে প্ৰথমতে পায় চ' আজিলৈ আপোনালোক সকলোৰে পৰা বিদায় মাগিছোঁ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই বাই চি ইউ লাভ ইউ অল